हेलो गाइज स्वागत जनाइছোঁ আপোনাৰ প্ৰিয় চেনেল জাষ্ট মিটলৈ। গাইজ আজি আমি আলোচনা কৰিম চাইনা আৰু ভাৰতৰ বিবাদ সম্পৰ্কে কিছু কথা। গাইজ আমি জানো সকলোৱে যে ভাৰত আৰু চাইনাৰ বিবাদ চলি আছে আৰু সেই বিবাদত ভাৰতৰ বহু সৈন্যই শ্বহীদ হৈছে আৰু এই মুহূৰ্তত উঠি আহিছে বা এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত ট্ৰল কৰা হৈ আছে যে চাইনা বয়কট কৰিব লাগে আৰু চাইনা বয়কট যিটো মিছন সেই মিছনত আমি ভাৰতবাসীয়ে সকলোৱে অংশগ্ৰহণ যাতে কৰোঁ সেইটো চৰকাৰেও আহ্বান জনাইছে। তো গাইজ মই আপোনালোকক ক'ম যে চাইনা বয়কট কৰাটো কি সম্ভৱপৰ হয়নে। গাইজ চাইনা বয়কট কৰাটো সম্পূৰ্ণভাৱে মানে 100% 100% মানে বয়কট কৰা সম্ভৱপৰ নহ'ব, যাৰ কাৰণে মই আপোনালোকক ক'ম যে আপোনালোকে যিমান পাৰে চাইনাৰ প্ৰডাক্টছবোৰ বয়কট কৰক। 100% নোৱাৰিছে কিন্তু যিমান পৰিমাণে পাৰে সেইটো কৰক। আৰু কিয় 100% নোৱাৰিব সেইটো কাৰণটো হৈছে যে চাইনাৰ যিবোৰ প্ৰডাক্ট হয় সেইবোৰ কম ৰেঞ্জত পোৱা যায় আৰু ভাৰতৰ যিবোৰ প্ৰডাক্ট হয় সেইবোৰৰ মূল্য অলপ বেছি হয় আৰু যাৰ কাৰণে ভাৰতৰ দুখীয়া দৰিদ্ৰ লোকে কি কৰে চাইনাৰ বস্তুবোৰ এফৰ্ড কৰিব পাৰে, আনহাতে ভাৰতৰ বস্তুবোৰ কি কৰিব নোৱাৰে, এফৰ্ড কৰিব নোৱাৰে। আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আপোনালোকে 100% হয়তো নোৱাৰিব নিশ্চয়, কিন্তু আপোনালোকে যিমান পৰিমাণে পাৰে চাইনাৰ বস্তুবোৰ বয়কট কৰিব বা বহিষ্কাৰ কৰিব। তো গাইজ মই আপোনালোকক ক'ব বিচাৰিম যে চাইনা আৰু ভাৰতক লৈ পেলাই যিটো বিবাদ চলি আছে সেই বিবাদ অকল ভাৰততে নহয়, বেলেগ ৰাষ্ট্ৰবোৰতো বেলেগ কাণ্ট্ৰিবোৰতো, যেনেকৈ আমেৰিকাৰ দৰে পাৱাৰফুল ৰাষ্ট্ৰটো বা আপোনাৰ ইংলেণ্ডৰ দৰে এটি ৰাষ্ট্ৰটো তেওঁলোকেও কি বহিষ্কাৰ কৰা আৰম্ভ কৰিছে, কাৰণ চাইনাৰ ওপৰত প্ৰায় কাণ্ট্ৰিবোৰ ডিপেণ্ডেবল হৈ আছিলে, কাৰণ চাইনাৰ প্ৰডাক্টবোৰ ইমানেই ইজিলি মানে পোৱা গৈছিলে, ইমানেই ইজিলি ইম্পৰ্ট এক্সপৰ্ট কৰিব পাৰিছিলে আৰু যাৰ ফলত সেইবোৰ ইজি হৈ পৰিছিলে সকলো জনসাধাৰণৰ কাৰণে আৰু সেইবোৰ ইউজ কৰিব মানুহে ভাল পাইছিলে আৰু সেইকাৰণে চাইনাৰ প্ৰডাক্টবোৰ বহিষ্কাৰ কৰা সম্ভৱপৰ যদিও নহয় কিছু পৰিমাণে নিশ্চয় হয়। আৰু যেতিয়া আমি চাইনাৰ গোটেইখিনি প্ৰডাক্ট আমি বহিষ্কাৰ কৰিব পাৰিম, বয়কট কৰিব পাৰিম, তেতিয়াহে আমাৰ ভাৰত আৰু চাইনাৰ বিবাদত আমাৰ ভাৰতৰ জয় হ'ব। আৰু যদি আপুনি ভাৰতক ভাল পায় নিশ্চয় আপুনি চাইনাৰ প্ৰডাক্টবোৰ ইউজ নকৰিব বা চাইনাক বহিষ্কাৰ কৰিবলৈ আপুনি আগবাঢ়ি আহিব। তো গাইজ আজিৰ এই ভিডিঅ'টিত চাইনা আৰু ভাৰতক লৈ পেলাই মই বিশদভাৱে একো ক'বলৈ নাযাওঁ, সেইটো আন এটি ভিডিঅ'ত মই নিশ্চয় আপোনালোকৰ লগত আলোচনা কৰিম। আজি মই সেই এপ্লিকেশ্যনবোৰৰ বিষয়ে জনাম যি এপ্লিকেশ্যনবোৰে ভাৰতত চাইনাৰ যিবোৰ এপ্লিকেশ্যন চলাই আছে বা চাইনাৰ এপ্লিকেশ্যনবোৰ ভাৰতত যিবোৰ ইউজ হৈ আছে তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন 52টা এপ্লিকেশ্যন ভাৰতৰ ইণ্টেলিজেণ্টে উলিয়াইছে আৰু চৰকাৰক সেইটো পৰামৰ্শ দিয়া হৈছে যে এই এপ্লিকেশ্যনবোৰৰ জৰিয়তে চাইনাই বহুতো ইনফৰ্মেশ্যন ভাৰতৰ পৰা লৈ পেলাই বিক্ৰী কৰিব পাৰিব, চাইনাই বহুতো ইনফৰ্মেশ্যন আমাৰ পৰা নিব পাৰিব আৰু সেই এপ্লিকেশ্যনবোৰ আমাৰ ভাৰতবাসীৰ কাৰণে মানে ভাল নহ'ব। তো সেইটো কাৰণে এই এপ্লিকেশ্যনবোৰ কৈ দিয়া হৈছে আৰু সেই এপ্লিকেশ্যনবোৰ এতিয়াও যদিও মানে চৰকাৰী ফালৰ পৰা এতিয়াও কোনো ডিচিশ্যন লোৱা হোৱা নাই যে সেইবোৰ এপ্লিকেশ্যন বেন কৰি দিয়া হ'ব নে নাই, তথাপিও মই আপোনালোকক ক'ম সেই এপ্লিকেশ্যনবোৰ আপোনালোকে আনষ্টল কৰি দিয়ক, কাৰণ চাইনাৰ কোনো চাইনা বয়কট যিহেতু ষ্টাৰ্ট হৈছে গতিকে আপোনালোকে চাইনাৰ এই এপ্লিকেশ্যনবোৰ ইউজ নকৰিব। আৰু সেই 52টা এপ্লিকেশ্যন মই আপোনাক এই ভিডিঅ'ত জনাই দি আছোঁ। টিকটক, হেল্ল', ভল্ট, বিগো ভিডিঅ', বিগো লাইভ, লাইকি, ৱেবো, উইচাট, শ্বেয়াৰ ইট, ইউচি নিউজ, বিউটি প্লাছ, জেণ্ডাৰ, ক্লাব ফেক্টৰী, ৰোমিও, কোৱাই, শ্বিন, নিউজ ডগ, ফটো আণ্ডাৰ, এপাছ ব্ৰাউজাৰ, ভিভা ভিডিঅ', ইউকম, CM ব্ৰাউজাৰ, ভাইৰাছ ক্লিনাৰ, MI কমিউনিটি, ডিউ ৰেকৰ্ডাৰ, ইউকম মেকআপ, MI ষ্ট'ৰ, 360 চিকিউৰিটি, ডিউ বেটাৰী সেভাৰ, ডিউ ক্লিনাৰ এণ্টিভাইৰাছ, ৱেব ব্ৰাউজাৰ, প্ৰাইভেচি মাষ্টাৰ, ক্লিন মাষ্টাৰ, ডিউ কেশ, বাইডু মেপ, ট্ৰান্সফাৰ ফাইলছ ট্ৰান্সফাৰ এপছ, ফটো আণ্ডাৰ, ES ফাইল এক্সপ্লৰাৰ, কিউ লঞ্চাৰ, চিকিউৰিটি চেণ্টাৰ, কিউ প্লেয়াৰ, কিউ মেইল, সিংক, কিউ নিউজ, সেলফি চিটি, ক্লেছ অফ কিংছ, মেইল মাষ্টাৰ, MI ভিডিঅ' কল এণ্ড চাট, পেৰালেল স্পেচ। গাইজ ইমানখিনিয়ে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। ইমানখিনি আজিৰ কাৰণে বাই বাই, টাটা, টেক কেয়াৰ।